ব'লক আজি বনাওঁ মাছৰ তৰকাৰী অলপ বইল ষ্টাইলত। এতিয়া লৈছোঁ পিঁয়াজ এটা, জলকীয়া 10টামান আৰু আদা নহৰু পেষ্ট লগত কেঁচা হালধি দিছোঁ আৰু লগতে কাটি লোৱা আলু বিলাহী লৈছোঁ আৰু এয়া শাক, কলমৌ শাক। মাছখিনি ডিপ ফ্ৰাই কৰি ল'লোঁ। তাৰ পাছতে ডিপ ফ্ৰাই কৰা তেলেৰে আকৌ এতিয়া চব্জিটো বনাম। অকণমান তেল দিম, বেছি নহয়, বইল ষ্টাইলত বনাম আৰু গৰম হৈ যোৱা তেলখিনিত পাঁচফোৰণ দিলোঁ। তাৰপিছত পিঁয়াজ দিলোঁ আৰু এয়া নিমখ হালধি বেছি দিয়া নাই, অকণমান দিছোঁ। এয়া পিচি লোৱা পেষ্টখিনি দিছোঁ। গোটেইখিনি ৰঙচুৱা হৈ যোৱাকৈ অলপ ভাজি লওঁ। তাৰপিছত এয়া আলু দিলোঁ, আলুখিনি অকণমান ভাজিলোঁ ঢাকি কৰি। তাৰপিছত অলপ পানী দি কিনি অকণমান ঢাকি থ'লোঁ। তাৰপিছত মই দিলোঁ বিলাহীখিনি অকণমান সিজাৰ পিছত মই এয়া কলমৌ শাকখিনি দিলোঁ। তাৰপিছতে মই ঢাকি থ'লোঁ। অলপ সময় পাছত শাকখিনিৰ পৰা অকণমান পানী ওলাই যায় বাৰু, এয়া হৈছে। তাৰপিছতে মই এয়া পানী দি দিলোঁ। তাৰপিছত মাছখিনি দি দিলোঁ। এতিয়া উতলাই বহুত টাইম উতলাব লাগিব। লগতে অলপ জালুক দি দিব আপোনালোকে। যদি ৰেচিপিটো ভাল পালে আপোনালোকে মৰম দিব। আজিলৈ ইমানেই, বাই।